নমস্কাৰ অসমীয়া নৱবৰ্ষৰ সকলোলৈ বহুত বহুত মৰম আৰু শুভেচ্ছা লগতে বহাগ বিহুৰ সকলোলৈ শুভেচ্ছা জনাই মই কৃষ্ণা আছামিজ ব্লগাৰ কৃষ্ণা চেনেল দিলে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ৰাতিপুৱা জলদি উঠি কাম বন আজৰি কৰি মাহ হালধি পিচি গা ধুবলৈ বুলি ওলালো। গা ধুই আহি সাজু হৈ থাকোঁতে বোলো ৰিলছৰ কাৰণে ভিডিঅ' এটাও বনাই লওঁ। এওঁৰ লগতে বনাই ল'লোঁ বিহু বুলি। আৰু প্ৰত্যেক বিহুতে মই গামোচা এখন দি এওঁক সেৱা কৰোঁ। সেইটো মোক মায়ে ঘৰৰ পৰা শিকাই পঠিয়াইছিলে, কিন্তু ধৰাত বহি কৰিব দিছিলে। ধৰাত দীপাংকৰে নবহে, সি থিয় কৰিবলৈ দিয়ে, সি লাজ কৰে ধৰাত বহিব। আৰু এইফালে আমাৰ কাজলো মানুহ, তাকো এখন গামোচা দি দিছোঁ বিহু বুলি। সি খুব ফূৰ্তি পাইছে গামোচাখন পাই, বাপেককো লোৱা দেখিছে যে। এইবাৰ বহি ল'লোঁ চাহৰ খোলাত। বেছি বনোৱা নাই বাৰু, পিঠা চিঠা যিকেইটা বনাইছোঁ মুনমুনি আৰু ৰত্নাই ফটো মাৰি লৈছে। বিহু যে ষ্টেটাছ লগাব লাগিবতো। আৰু এইফালে আমাৰ কাজু আকৌ পিঠা পনা খোৱাত ইণ্টাৰেষ্ট নাই, তাক ভাতেই লাগিব। ভাতৰ লগত তাক কোনো কম্প্ৰমাইজ নাই, শুই উঠিয়ে তাক ভাত লাগিবই মানে। আৰু খাই বৈ আজৰি হৈ আমি ওলালোঁ ঘৰলৈ, মানে মৰাণলৈ। আমাৰ কাজুটো কেনেকুৱা ফূৰ্তি হৈ আছে, লগতে আমিও শুই আছোঁ বাৰু। আহি আমি মৰাণ পাই গ'লোহি। মৰাণ পালেহি কিবা এটা ভাল লাগি যায়। য'তেই নাথাকোঁ কিয় মৰাণখনৰ নিচিনা ভাল লগা জেগা ক'তো হ'বই নোৱাৰে মানে। পইতা ভাত এনেকৈ আমলৈটো অকলে আছে, আৰু এইখিনি গাহৰি মাংস, কণী, তিতা কেৰেলা ভাজি, কিবা আছে নেকি? দাইল, নিমখটো কেনেকৈ আচাৰ আছে, তোমাৰ নাখাওঁ গৰু বিহুৰ দিনা গধূলি এইদৰে জাক দিয়া হয়। চবেইতো জানে আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। আমাৰ ই আৰু মায়ে সেয়ে জাক জ্বলাই আছে। আজি হৈছে মানুহ বিহু, কালি আছিলে গৰু বিহু, আজি আছে মানুহ বিহু। মানুহ বিহুৰ দিনা আমি ৰাতিপুৱাই মা দেউতাক প্ৰত্যেক বছৰে সেৱা কৰোঁ। হয়তো চবেই কৰে আৰু অকল আমিয়ে নহয়। এতিয়া সেৱা কৰিবলৈ গৈছোঁ। এইবাৰ আহি গ'লোঁ মা ঘৰত, মাক সেৱা কৰিবলৈ। আমাৰ ওচৰতে হয় যে সুবিধা হয়। আৰু মাৰ ভাগৰ ফুলনি বাৰীখন ইমান ধুনীয়া লাগিছে, আপোনালোকক দেখাইছোঁ ৰ'ব। আৰু চাওঁতে চাওঁতে গধূলিয়ে হৈ গ'ল। চুংকুলু আৰু কাজু একদম বিহু নাচ চলি গৈছে। কাজু খুব ফূৰ্তি পাই ইয়াত নাছিলে। এইফালে মিষ্টি দেও নাচি গৈছে। ৰাতি ভাতটো মাহঁতৰ ঘৰতে খাই যাব কৈছে। মাহঁতেও আহিছে, মানে ইখন ঘৰৰ চব আহিছোঁ আমি, পাপা আৰু চুমু নাই অহা। আমি খাই বৈ পূৰা ফূৰ্তি কৰি নাচিলোঁ। কিমান যে ভাল লাগিলে। আমাৰ ই আকৌ ঢোল লৈ লৈছে, গান বজাই পূৰা নাচিলোঁ। কিমান যে ভাল লাগিলে। বিহু বুলি সৰুকৈ ভিডিঅ' এটা আগবঢ়ালোঁ আপোনালোকলৈ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিলে। যদি ভাল লাগিলে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰিবলৈ যে একেবাৰে নাপাহৰিব। এতিয়ালৈ আহিছোঁ, বাই।